হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলো আজি স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব ওলাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'। এতিয়া মানে ৰাতিপুৱা গা পা ধুই মানে ওলাই আহিছোঁ অৰুণাচল প্ৰদেশৰ কি নদী বোলে কামলাং নদী চাবলৈ। মানে এই জুনৰ দিনত যোৱা নহ'ল, সেইদিনা দিনটো ভাল নক'লে মানুহবিলাক। আজি ওলাই আহিছোঁ তো ভিডিঅ'টো শেষলৈকে চাই কৰি দিব। মানে পুৰা মোৰ মানে খুব ঠাণ্ডা লাগে, গা ধুলো বাৰু এনেই কৈছোঁ তাই খাওক। তেন্তে বলক ভিডিঅ'টো শেষলৈকে চাই যাওক। গাইছ, এইটো মানে হৈছে পৰশুৰাম কুণ্ডলৈ যোৱা ৰাস্তাটো। এই ৰাস্তাটোৰ ফালে মানে কিন্তু পৰশুৰাম কুণ্ড বুলি কোৱা হয়, অৰুণাচল প্ৰদেশত আছে। এই পৰশুৰাম কুণ্ডলৈ ফালে যোৱা হয়। আজি আমাৰ বাছত সকলো ফূৰ্তি ফাৰ্তা কৰি আছে। আমি সকলোৱে আজি পৰশুৰাম কুণ্ড চাবলৈ গৈছোঁ, কাৰণ পৰশুৰামক ভগৱান বিষ্ণুৰ অৱতাৰ বুলি কোৱা হয় আৰু বিভিন্ন শাস্ত্ৰত কিবা কিবি লিখা আছে পৰশুৰাম ভগৱান বিষ্ণুৰ অৱতাৰ। গতিকে এনেকুৱা এখন ঠাইলৈ আমি গৈ আছোঁ, যাক কোৱা হয় পৰশুৰাম কুণ্ড। পৰশুৰাম কুণ্ডত আমি প্ৰথমে পিকনিক খাম, মানে ফূৰ্তি ফাৰ্তা কৰিম, তাৰপিছত কুণ্ডতে কি কি আছে চাম। গতিকে সকলোৱে যেন ভিডিঅ'টো সকলোৱে চাই যায় আৰু ভাল লাগে লাইক কৰি দিয়ে, কমেণ্ট কৰি দিয়ে। তাৰ বাবে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু এটা লাইক যাতে আপোনালোকৰ পৰা পাওঁ তাৰে আশা কৰি গৈছোঁ। এতিয়া মানে এইফালে পৰশুৰাম কুণ্ড গৈ আছে, এইটো হৈছে সেই ৰাস্তাটো। এইটো ৰাস্তাৰ ফালে গৈ মানে পৰশুৰাম কুণ্ড আমি পাম। তেন্তে বলক। আহিয়ে পাই গ'লো। এইটো এটা পৰশুৰাম কুণ্ডৰ দৃশ্য। যিটো নেকি ভগৱানৰ অৱতাৰ বুলি কোৱা হয় পৰশুৰাম কুণ্ড। এইটো হৈছে পৰশুৰাম কুণ্ডৰ পিকনিকস্থলী। এয়া গোটেই জনসমাগম সকলোৱে চাৰিওফালৰ পৰিৱেশটো দেখুৱাই দিছোঁ। আজি মানে অৰুণাচল প্ৰদেশৰ যিটো পৰশুৰাম কুণ্ড বুলি কোৱা হয়, আগতে আহি পোৱা নাই, আজি প্ৰথম আহিছোঁ। তো এইখনে আপোনাক বেক কেমেৰা কৰি আপোনালোকে দেখুৱাই দিম বাৰু। এয়া আছে শিলৰ মাজত, পাছফালে এখন নদী আৰু পৰশুৰাম কুণ্ডটো মানে ইয়াৰ ওচৰতে আছে অকণমান দূৰত। এতিয়া ইয়াতে কিবা ভাত চাই সিজোৱা হ'ব আৰু ইয়াত এইফালে ভাত চাই সিজোৱা হ'ব, মানে ইয়াতে আজি পিকনিক খোৱা হ'ব। প্ৰথমবাৰৰ পৰা আহিছোঁ পৰশুৰাম কুণ্ডলৈ, চুকা বুলি কোৱা হয়। মানে গাইজ পূৰা ভাত চাত সিজাই থকা হৈছে। আমি সকলো মানে ইয়াতে উপস্থিত হ'লোঁ আৰু ইয়াত মানে এতিয়া খানা চানা বনাই থকা হৈছে। আমাৰ ছাৰ বাইদেউ আচলতে মই কি হ'ল, স্কুলৰ পৰা আহিছিলে পিকনিক খাবলৈ, ময়ো পইচা দি পেলাই তাতে আহি পেলালোঁ। তেওঁলোকৰ লগতে এইজন আমাৰ হৈছে ছাৰ বাইদেউ সকলো আৰু বন্ধু বান্ধৱী সকলোৱে শাক কুটিছে আৰু খানা চানা বনাই থকা হৈছে। এইখন মানে হৈছে পৰশুৰাম কুণ্ডৰ যিখন নদী, সেই নদীখন হৈছে এইখন। আপোনালোকে মানে গাইজ সকলোৱে ফূৰ্তি কৰি আছে, নাচি আছে আৰু পিকনিকলৈ আহি সকলো মানে ইয়াত ফূৰ্তি ফাৰ্তা কৰি আছে, গান বাজি আছে, নাচিছে, কিবা কৰিছে আৰু এক সুন্দৰ অনুষ্ঠান নহয় বাৰু, এটা মানে সুন্দৰ পৰিৱেশ। সকলোৱে ফূৰ্তি কৰিছে, নাচিছে, একেলগে এসাঁজ খাম বুলি এই পিকনিক স্থলীলৈ পৰশুৰাম কুণ্ডলৈ আহিছে। গতিকে আমি সকলোৱে এইবোৰ মানে ফূৰ্তি কৰিছিলোঁ আৰু মই লোকক কৰিব দিছিলোঁ ভিডিঅ'বিলাক ইমান ভালকৈ নুঠিলে। এতিয়া মানে আমাৰ ছাৰ বাইদেউ লগৰীয়া বন্ধু বান্ধৱী সকলো মানে ফূৰ্তি কৰিছে।
মোৰ মানে গাছ ভাত পানী খাই মেলি মানে আমি গধূলি হৈ গ'ল, যিহেতু মেইন পৰিশ্ৰম কোনো আপোনালোকক দেখাম বুলি ভাবিছিলোঁ সেইটো দেখুওৱা নহ'ল, গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।